কৰিবৰ কাৰণে আজি বেলেগ বেলেগ জায়গাত আধাৰশিলা স্থাপন কৰিছোঁ। প্ৰথম মই খৰচাখাতিৰ পৰা আটিয়াবাৰীলৈকে যোৱা 2 কিলোমিটাৰ 300 মিটাৰ যিটো ৰাস্তা ইয়াৰ আধাৰশিলা স্থাপন কৰিলোঁ। এইটো মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি। তাৰপিছত দ্বিতীয় মই জটলাইগাঁও আমাৰ জটলাইগাঁৱৰ পৰা জয়মালৈকে মডেল স্কুল য'ত আছে তালৈকে যোৱা যিটো ৰাস্তা তাৰো মানে খুব বেয়া আছিলে অৱস্থাটো। ইয়াৰো নিৰ্মাণ কৰিবৰ কাৰণে RIDFৰ পৰা চেংচন পালোঁ। সেইটো আজি আধাৰশিলা স্থাপন কৰা হ'ল। নেক্সটত থাৰ্ডত গুৰুপেলা বজাৰৰ পৰা নেশ্যনেল হাইৱেলৈকে যোৱা যিটো ৰাস্তা সেইটো খুব বেয়া আছিলে আৰু বজাৰত অহা যোৱা কৰিবৰ কাৰণে ব্যৱসায়ীবিলাকে আমাৰ গ্ৰাহকবিলাকে বহুত অসুবিধা পাইছিলে আৰু বজাৰখনৰ উন্নতিৰ ক্ষেত্ৰত বেপাৰ বাণিজ্য যাতে ভালকৈ চলে ইয়াৰ কাৰণে নেশ্যনেল হাইৱেৰ লগত মানে সংযোগ হৈ থকা এই ৰাস্তাখন বনাবৰ কাৰণে মই আজি আকৌ চেংচন দি ইয়াৰো আধাৰশিলা স্থাপন কৰিলোঁ। শেষত আকৌ চতুৰ্থ যিটো ৰাস্তা আমাৰ নেশ্যনেল হাইৱেৰ পৰা বন্ধু বজাৰলৈকে আমাৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ এটা বজাৰ আছে আৰু এই বজাৰখনত আমাৰ কচুগাঁও গোসাইগাঁৱৰ ব্যৱসায়ীসকলে আহে। আমাৰ লোকেলি তাতে মানে কিনা বেচাটো চলে। গতিকে এই বজাৰখনলৈ যোৱা ৰাস্তাৰ অৱস্থা যদি বেয়া হয় বজাৰৰ উন্নতি কেতিয়াও নহ'ব আৰু মানুহবিলাকে যথেষ্ট কষ্ট পাই আছে। গতিকে মই এই ৰাস্তাখন বনাবৰ কাৰণে চেংচন এটা আনিলোঁ দিছোঁ। 2 কিলোমিটাৰ 442 মিটাৰ না কিমান বা আছে আৰু ইয়াৰ অলৰেডি চেংচন হৈ গ'ল, টেণ্ডাৰ হৈ গ'ল, ওচৰে কামটো আৰম্ভ কৰিব। ইয়াৰে আধাৰশিলা স্থাপন আজি আৰম্ভ কৰিছোঁ। এই অঞ্চলৰ ভালেখিনি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পেলাই তেওঁলোকে সমৰ্থন কৰিছে, আধাৰশিলা স্থাপন কৰাত সহযোগ আগবঢ়াইছে। তেওঁলোকে বিৰাট ভাল পাইছে। বহুত দিনৰ পৰা তেওঁলোকৰ এইটো এটা দাবী আছিলে ৰাস্তা যিহেতু ভাল হ'ব লাগে আৰু ওচৰতে আমাৰ বেলেগ এটা ৰাস্তা বনাব লগা আছে। সেইখিনিকো বনাবৰ কাৰণে মই ইতিমধ্যে ৰাইজৰ আগত আমাৰ ফালৰ পৰা আভাসটো দিলোঁ। অসম চৰকাৰৰ ফালৰ পৰা যিখিনি বাজেট এতিয়া প্ৰেছ কৰিব এই বাজেটত ৰাস্তা আৰু দলং বনাবৰ কাৰণে যিমানখিনি টকা ধাৰ্য কৰা হ'ব ইয়াৰ পৰাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক অনুৰোধ কৰি আবেদন কৰি আনিবৰ কাৰণে মই ব্যৱস্থা কৰিম আৰু যিখিনি মোৰ সমষ্টিত উন্নয়নৰ মই কাম কৰিছোঁ ৰাস্তা বনাবৰ কাৰণে, দলং বনাবৰ কাৰণে আৰু স্বাস্থ্যৰ মানে কি কয় দিশত যিবিলাক কাম কৰিব লগা আছে গোটেইখিনি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ মানে আশীৰ্বাদ কৃপা আৰু তেখেতৰ সহযোগত মই এইখিনি কামবিলাক আনিব পাৰিছোঁ, কৰিব পাৰিছোঁ আৰু আগলৈও তেখেতৰ ফালৰ পৰা এইখিনি আশীৰ্বাদ সমৰ্থন মোৰ প্ৰতি কৃপা দৃষ্টি সদায় থাকিব এইটো মই আশা ৰাখিছোঁ। আৰু সমষ্টিবাসী ৰাইজৰ হৈ কাম কৰাটো মোৰ এটাই মাত্ৰ এজেণ্ডা, উন্নয়ন হ'ব লাগে, ৰাইজে কষ্টৰ পৰা পৰিত্ৰাণ পাব লাগে আৰু ৰাইজে সদায় নিজৰ অভাৱ অভিযোগবিলাক আমাৰ থ্ৰুৱেদি পূৰণ কৰিব পাৰিব লাগিব। এইখিনি পূৰণ কৰাৰ দায়িত্ব মই এজন বিধায়ক হিচাপে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, কাম কৰি আছোঁ। আপোনালোকৰ চবৰে আশীৰ্বাদত ৰাইজৰ সহযোগত ভালেখিনি সফল হৈছে আৰু এই সফলতাটো লাভ কৰিবৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ সমৰ্থন মোক মানে প্ৰয়োজন আৰু তেখেতৰ কৃপা দৃষ্টি মোৰ সমষ্টিৰ প্ৰতি সদায় যাতে থাকে ইয়াৰ কাৰণে মই আহ্বান কৰিছোঁ। স্যার ইতিমধ্যে কোকৰাঝাৰ জিলাত এই কথাটো মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ কথা পাতি ল'ম। এতিয়া ঘটনাটো হ'ল যে মানে শিক্ষা বিভাগটো হ'ল BTCৰ হাতত মানে অৰ্পণ কৰা এটা ডিপাৰ্টমেণ্ট আৰু এই হাইস্কুলবিলাকৰ হেড টিচাৰবিলাকৰ যে পষ্ট খালী হৈ আছে অকল হেড টিচাৰৰ নহয়, ভালেখিনি টিচাৰ নথকা LP স্কুল, ME স্কুল, হাইস্কুল আছে য'ত নেকি একেবাৰে ভালেখিনি টিচাৰবিলাকক এপইণ্টমেণ্ট দিয়াৰ প্ৰয়োজন আছে। সেইবিলাক আজিলৈকে পূৰণ নকৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট পাই আছে। স্কুলবিলাক চলোৱাটো যথেষ্ট আমাৰ মানে কষ্ট পাই আছে আৰু উচিত গুণগত যিটো শিক্ষা আজি ছাত্ৰ ছাত্ৰীসকলে লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে। এইবিলাক আজি আমাৰ ট্ৰেন্সফাৰ হোৱা ছাবজেক্ট হিচাপে BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকে যত্ন ল'ব লাগিছিল, তেখেতসকলে মানে তদবিৰ ল'ব লাগিছিল আৰু অসম চৰকাৰৰ লগত গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট শিক্ষা বিভাগৰ মন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই সমস্যাটো সমাধান কৰিবৰ কাৰণে পদক্ষেপ ল'ব লাগিছিলে, তেওঁলোকে দায়িত্ব ল'ব লাগিছিলে। মই নাজানো তেখেতসকলে আজিলৈকে লৈছে নে নাই, কিন্তু আজিলৈকে যিহেতু পূৰণ হোৱা নাই এইবিলাক সমস্যা হৈয়ে থাকি গ'ল। গতিকে তেখেতসকলৰ ফালৰ পৰা ক'তবা নহয় ক'তবা নিশ্চয় BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা ক'তবা নহয় ক'তবা লেখনাটো থাকি গৈছে, হয়তো গাফিলতি হৈছে, নহ'লে তেখেতসকলে ক'লেও অসম চৰকাৰে হয়তো গুৰুত্ব আৰোপ কৰা নাই, ভালকৈ বুজাব পৰা নাই, সিমান কৰাব পৰা নাই। গতিকে আজিৰ তাৰিখলৈকে এইবিলাক আমি দুখ বেদনাটো ভোগ কৰিব লগা হৈ আছে আৰু সেই কথাটো মোৰ ফালৰ পৰা মই যিমান পাৰোঁ চৰকাৰৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে
মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে হওক বা শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগতে হওক আলোচনা কৰি পেলাই সমস্যাবিলাক তেখেতসকলক অৱগত কৰিবলৈ চেষ্টা কৰিম আৰু দাবী দেৱা তেওঁলোকৰ ওপৰত উত্থাপন কৰিবৰ কাৰণে মই যত্ন ল'ম। এতিয়া ঘটনাটো হ'ল যে অসম চৰকাৰৰ যিটো আইন সেই আইনটো ঠিকেই আছে, কিন্তু শিক্ষকসকলে নিজৰ মানে ইচ্ছামতে আজি টিউশ্যন দিবৰ কাৰণে ওলাই গৈছে তেনেকুৱা নহয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও বিচাৰি গৈ তেখেতসকলক টিউশ্যন মাষ্টাৰ হিচাপে ধৰে। কিছুমান ছাত্ৰ ছাত্ৰীসকল আছে যিবিলাকে ক্লাছত মানে যিমানখিনি জানিব লাগে শিকিব লাগে এইখিনি শিকিব নোৱাৰে বা জানিব নোৱাৰে। ইয়াৰ কাৰণে আধৰুৱা তেওঁলোকৰ জানাটো সম্পূৰ্ণ কৰিবৰ কাৰণে ছেপাৰেটলি তেনেকুৱা ধৰণৰ কাৰোবাৰ টিউশ্যন ধৰি পেলাই ভালকৈ শিকিবৰ কাৰণে বিষয়ৰ ওপৰত ভালকৈ জানিবৰ কাৰণে চেষ্টা চলায় আৰু সেইটোকে পূৰণ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলেও অভিভাৱকসকলেও মাষ্টাৰবিলাকক লগ ধৰি পেলাই টিউশ্যনৰ কাৰণে আলাপ আলোচনা কৰে, বুজা পৰাৰ মাধ্যমেদি কৰে। আৰু আইনটো পাছ কৰিলেও এতিয়া মানে ভিতৰুৱাভাৱে এইবিলাক হয়তোবা হেৰিটো প্ৰক্ৰিয়াটো চলি থাকিব যেন মোৰ অনুভৱ হয়। মানে কোনেওতো মই টিউশ্যন কৰিম বুলি হয়তো নক'ব পাৰে, কিন্তু ভিতৰুৱাভাৱে ছেক্ৰেটলি গোপনীয়তা অৱলম্বন কৰি পেলাই যদি কোনোবা হেৰি কৰে সেইটোতো আমি মানে একো কৰিব নোৱাৰিম। এই ধৰণৰ এটা অৱস্থা আহি যাব। এতিয়া মই সেইটোকে আহ্বান কৰিব খোজোঁ, যিসকল টিচাৰ আছে তেখেতসকলে নিজৰ প্ৰধান যিটো দায়িত্ব আছে কৰ্তব্য আছে ছাত্ৰ ছাত্ৰীসকলক মানে শিকোৱা, সেইখিনি নিজৰ দায়িত্ব কৰ্তব্যটো বেলেগ কামত ব্যৱহাৰ কৰিব নালাগে। তেওঁলোকে শ্ৰেণীকোঠাত মানে সময়মতে যাব লাগিব আৰু সময়মতে যেতিয়ালৈকে হ'ব তেতিয়ালৈকে শেষলৈকে থাকিব লাগিব। নিজৰ বিভাগ নিজৰ বিষয়টো ছাত্ৰ ছাত্ৰীসকলক ভালকৈ খোলা মনেৰে মুকলি মনেৰে নিজৰ সৰ্বোচ্চ জ্ঞান ছাত্ৰ ছাত্ৰীসকলক দি পেলাই শিকাব লাগিব। এইখিনি নকৰি পেলাই যদি শ্ৰেণীকোঠাত তেওঁলোকে যদি অনুপস্থিত হৈ থাকে বা মানে উচিত জ্ঞানটো দিয়াৰ পৰা বিৰত থাকে তেতিয়াহ'লে সেইটো মাষ্টৰ হিচাপে ছাত্ৰ ছাত্ৰীক মানে ধ্বংস কৰাৰ বাহিৰে বেলেগ একো নহ'ব আৰু এইটো ডাঙৰ এটা অপৰাধ আৰু অভিশাপৰ কামৰ বাহিৰে বেলেগ একো নহ'ব। গতিকে মই শিক্ষাগুৰুসকলক আহ্বান কৰিব খোজোঁ তেখেতসকলে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ গুণগত শিক্ষা দিয়াৰ কাৰণে যিখিনি নিয়মীয়াকৈ পাঠদান দিব লাগে কৰিব লাগে সেইখিনি যাতে পালন কৰে। শিক্ষাগুৰুৰ দায়িত্ব কৰ্তব্য যাতে নিষ্ঠা সহকাৰে পালন কৰে, কোনো প্ৰকাৰে গাফিলতি নকৰে, কোনো প্ৰকাৰে যাতে নিজৰ দায়িত্বৰ পৰা উপস্থিত থকাৰ পৰা যাতে বিৰত নাথাকে। আমি দলে আমাৰ গ্ৰাছৰুট লেভেলৰ কৰ্মী যিসকল আছে এই মানে প্ৰাইমাৰী ব্লক কমিটি জিলা কমিটি তেখেতসকলে কোনটো বিচাৰিছে, কাক বিচাৰিছে, আকৌ আমাৰ BPFৰ যিবিলাক এতিয়া চেলবিলাক আছে, চেল কমিটি যিবিলাক আছে, ছিষ্টাৰ অৰ্গেনাইজেশ্যন যিবিলাক আছে তেখেতসকলে মানে কাক বিচাৰিছে যাৰ দ্বাৰা সমষ্টিটো আমি হাতত ল'ব পৰা যায়। এইবিলাক চিন্তা চৰ্চা কৰি পেলাই আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটদাতা ৰাইজৰ যিটো চেণ্টিমেণ্ট তেওঁলোকৰ মানে বিবেকে কি কয় এইবিলাক অধ্যয়ন কৰি গভীৰভাৱে আমি চিন্তা চৰ্চা কৰিহে আমাৰ কেণ্ডিডেটবিলাকক বাছনি কৰা হয়। এতিয়া দৰং ওদালগুৰি সমষ্টিৰ কাৰণে যদি দুৰ্গাদাস বড়ো ডাঙৰীয়া দেৱকে লৈ পেলাই এই সমষ্টিবাসী ভোটাৰ ৰাইজে আমাৰ দলীয় কৰ্মীবিলাকে যদি আগবাঢ়িব বিচাৰিছে বা তেখেতৰ দ্বাৰাদিহে এই সমষ্টিটো আমাৰ হাতত ধৰি ৰাখিব পৰাটো সম্ভৱ বুলি যদি মানে তেওঁলোকে একেবাৰে স্পষ্ট হ'ব পাৰিছে তেনেহ'লে আমাৰ তেখেতক কেণ্ডিডেট হিচাপে ঘোষণা কৰি তেখেতক আগত ৰাখি পেলাই কাম কৰাৰ কাৰণে আমি সিদ্ধান্ত লোৱাটো আমাৰ দলৰ এটা মানে কৰ্তব্য দায়িত্ব। এই হিচাপে আজিৰ দিনটোত দুৰ্গাদাস বড়ো ডাঙৰীয়া দেৱী এজন মানে ছিনিয়ৰ মোষ্ট আমাৰ BPF দলৰ MLA হয় আৰু তেখেতে AGPৰ আমোলত মন্ত্ৰীও আছিলে আৰু বহু ৰাজনীতিৰ জ্ঞান তেখেতৰ বিশাল আছে আৰু বিশাল জ্ঞানটো তেখেতৰ আছে।